হয় আজি আমি আমাৰ বগামাটি যি পিকনিক স্পট আছে এই পিকনিক স্পটৰ আমি গৈ পেলাই তাত ইলিগেলি কিছুমান ইলিচিট লিকাৰ্ছ এইবিলাক বিক্ৰী হৈ থাকে আমি জানিব পাৰিছিলোঁ আৰু তাৰ বিৰুদ্ধে আমি অভিযান চলালোঁ আৰু যথেষ্ট সংখ্যক ইলিচিট লিকাৰ আমি অন দ্য স্পট চিজ কৰি পেলাই আমি অন দ্য স্পট ডেষ্ট্ৰইড কৰিছোঁ আৰু তেওঁলোকক ষ্ট্ৰিক্টলি আমি ৱাৰ্ণ কৰিছোঁ যাতে তেনেকুৱা ধৰণৰ ইলিচিট লিকাৰ পিকনিক স্পটত বিক্ৰী নহয় আৰু তাৰোপৰি যিখিনি ডাৰ্ক এণ্ড যিবিলাক ড্ৰাইভিং আছে তাৰ বিৰুদ্ধেও আমি কণ্টিনিউ বেচিছত ড্ৰাইভ কৰি আছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধেও আমি অভিযান চলাই আছোঁ আৰু তাৰোপৰি যিবিলাক হেলমেটছ দুইজনে পৰিধান নকৰে ৰাইডাৰৰ ক্ষেত্ৰত মটৰচাইকেল ৰাইডাৰৰ ক্ষেত্ৰত পিলিয়ন ৰাইডাৰ আদিয়ে তেওঁলোকৰ বিৰুদ্ধে আমি অভিযান চলাই আছোঁ তেওঁলোকৰ বিৰুদ্ধে আমি MV Act মতে আমাৰ যিখিনি ফাইন ৰুলছ আছে আমি সেইখিনি এপ্লাই কৰিছোঁ গতিকে আমাৰ অভিযান তীব্ৰতৰ চলি থাকিব গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যে এতিয়া যিহেতু পিকনিক ছিজন গতিকে পিকনিক খাবলৈ আহিবই লাগিব আৰু কিন্তু তেওঁলোকৰ সুৰক্ষাৰ বাবে আমি আছোঁ জনহিতৰ অৰ্থে গতিকে তেওঁলোকে যাতে সুৰক্ষিত হৈ আহে যিকেইজন ড্ৰাইভাৰ বিশেষকৈ যিকেইজনে আমাক সুৰক্ষিতভাৱে আনিব লাগিব ঘৰৰ পৰা আৰু সুৰক্ষিতভাৱে আমাক ঘৰলৈ লৈ যাব লাগিব গতিকে সেই ড্ৰাইভাৰকেইজনে বিশেষকৈ যাতে মাদক দ্ৰব্য সেৱন কৰিব নোৱাৰে এই ক্ষেত্ৰত যিকেইজন পিকনিকত আহিব তেওঁলোকৰো তাৰ ক্ষেত্ৰত দায়িত্ব আছে যাতে তেওঁলোকে সুৰক্ষিতভাৱে অহা যোৱা কৰিব পাৰে গতিকে সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে বিশেষকৈ ড্ৰাইভাৰকেইজনে যাতে কোনো কাৰণতে মাদক দ্ৰব্য সেৱন কৰিব নোৱাৰে এই ক্ষেত্ৰত যাতে সকলোৱে চকু ৰাখে আৰু মই ইতিমধ্যে পিকনিক স্পটৰ যিখিনিয়ে অৰ্গেনাইজ কৰে তেওঁলোককো মই এই বিষয়ে অৱগত কৰিছোঁ আৰু এৱাৰনেছ আমি কৰিছোঁ গতিকে যিসকল ড্ৰাইভাৰক যদি আমি তেনেকুৱা ক্ষেত্ৰত পাওঁ তেতিয়াহ'লে আমি ইমিডিয়েট আমাৰ SP ছাৰে আমাৰ এডিশ্যনেল SP ছাৰে আমাৰ SDPO ছাৰে আমাক ষ্ট্ৰিক্টলি নিৰ্দেশ দিছে আৰু ইতিমধ্যে CM ছাৰেও আমাক নিৰ্দেশ দিছে যাতে আমি কঠোৰভাৱে যিখিনি আমাক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিছে আইনীয়ভাৱে আমি এইখিনি ব্যৱস্থা নিশ্চয় গ্ৰহণ কৰিম কিমান টকা মূল্যৰ আপোনালোকে আজি অবৈধ সৌদা হেৰি কৰিলে ডিষ্ট্ৰয় কৰিলে এৰাউণ্ড 15,000 to 20,000 আমি ইলিচিট লিকাৰ আজি ডিষ্ট্ৰয় কৰিছোঁ